হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। বহুত দিন হ'ল আপোনালোকৰ ওচৰত মানে ভিডিঅ' আগবঢ়াব পৰা নাছিলোঁ। এইবিলাক চাই গম পাইছেনে আপোনালোকে ইয়াতে কি কৰি থকা হৈছে। এয়া হৈছে 20 লিটাৰ পানীৰ এটা প্লান্ট আৰু নতুনকৈ দুদিনমান আগতে ষ্টাৰ্ট কৰিলে আৰু বুদ্ধ পূৰ্ণিমাৰ দিনাখনেই ষ্টাৰ্ট কৰিছিলে। আৰু ইয়াতে আপোনালোকৰ কোম্পানীটোৰ নাম হৈছে মান্দান ফুড এণ্ড বেভাৰেজেছ আৰু ইটো হৈছে আপোনাৰ কামৰূপ ডিষ্ট্ৰিক্ট বকো আৰু গাঁওখনৰ নাম হৈছে ভোগদাবাৰী আৰু ইয়াতে মানে ইয়াৰ প্লানটো আৰম্ভ কৰিছে আৰু এতিয়া প্ৰথমতে 20 লিটাৰৰ প্লানটো আৰম্ভ কৰি থকা হৈছে। দুদিনমান পিছতে মানে হাফ লিটাৰ 750 ml আৰু লগতে 1 লিটাৰৰ বটলৰ মানে প্লানবিলাক আৰম্ভ কৰা হ'ব। যিহেতু দুদিনমান হ'লহে আৰম্ভ কৰা, চব মানে প্ৰচেচিং হৈ থকালৈকে মানে 20 লিটাৰৰ প্লানটো আৰম্ভ কৰিলে। তো বাকী ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব, ভিতৰত কেনেকুৱাকৈ মানে এইবিলাক পেকিং কৰে বা কেনেকুৱাকৈ মানে ফিল্টাৰিং কৰে এইবিলাক আপোনালোকক কমপ্লিট ভিডিঅ'ত দেখাই দিয়া হৈছে। আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে বুজি পাব। আৰু এয়া হৈছে ফিল্টাৰ আৰু ইয়াৰ ফিল্টাৰিং হৈ পেলাই আপোনালোকৰ কেনেকুৱা কি ক'ত গৈছে এইবিলাক চাই থাকিব। আৰু এইটো হৈছে লাষ্ট ফিল্টাৰিং হোৱা পানীবিলাক ইয়াতে জমা হৈ থাকে আৰু ইয়াৰ পৰা আপোনাৰ এই বটলবিলাক য'ত মানে ৰাখি থোৱা হৈছে খালী বটল আৰু ইয়াতে ফিল কৰাৰ কাৰণে ই 3টা টেপ আছে আৰু ইয়াতে মানে ফিল কৰা হ'ব, য'ত পানীবিলাক হ'ব মিনাৰেলযুক্ত, গোটেই মানে কমপ্লিট মিনাৰেলযুক্ত পানী আৰু এইবিলাকত মানে ফিল কৰিব। আৰু পানীবিলাক মানে ভৰ্তি কৰা হোৱাৰ পিছত ইয়াতে কেপবিলাক চিল কৰা হ'ব আৰু য'ত মানে চিল কৰি পেলাই ষ্টিকাৰ লগোৱা হ'ব, পানীৰ কোম্পানীটোৰ নাম দিয়া হ'ব, য'ত মানে লিখা আছে ৰিফ্ৰেছ লাইফ আৰু নতুন কিটো আপোনাৰ আহি আছে আৰু বৰ্তমান 20 লিটাৰেৰে আৰম্ভ কৰিছে। তো ষ্টিকাৰটো চাই গম পাইছে ৰিফ্ৰেছ লাইফ এতিয়ালৈকে ওলোৱা নাছিলে আৰু এইটো প্ৰথম হৈছে 20 লিটাৰৰ প্লানটো আৰম্ভ হৈছে। ইয়াৰ পিছতে আপোনালোকৰ হাফ লিটাৰ আৰু 1 লিটাৰৰ বটলো মানে ইয়াতে পোৱা যাব। যিহেতু কিছুমান কাম প্ৰচেছ হৈ থকা হৈছে, তাৰপিছতে মানে যিমান পিছতে হোৱাৰ পিছত আপোনালোকক নতুন এটা ভিডিঅ'ত দেখাম কেনেকুৱাকৈ মানে হাফ লিটাৰ 1 লিটাৰবিলাকো কৰা হয়। আৰু এইটো নতুনকৈ ৰিচেণ্টলি আপোনাৰ যিহেতু আৰম্ভ কৰিছে, তো সেইকাৰণে ভিডিঅ'টো ইমান দেখিলে নকৰোঁ। তো নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক। বাই বাই।